নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ। আমি বৰ্তমান গৈ আছো তেজপুৰৰ ভৈৰৱী মন্দিৰলৈ। আমি তেজপুৰ চহৰৰ দক্ষিণ প্ৰান্তলৈ আহিছো। ঠাইখনৰ নাম হ'ল নতুন কলিবাৰী। ইয়াতে ব্ৰহ্মপুত্ৰ নৈৰ নিচে কাষতে এটা টিলাৰ ওপৰত ভৈৰৱী দেৱালয় অৱস্থিত। মন্দিৰৰ প্ৰৱেশদ্বাৰৰ ওচৰ পাইছোহি। এক দীঘল চিৰিৰে ওপৰলৈ উঠি যাব লাগিব। এই স্থান অসমৰ প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ শক্তিপীঠৰ ভিতৰত এখন। স্থানীয়ভাৱে মাইথান বুলি জনাজাত এই মন্দিৰ। অলপ উঠি অহাৰ পিছতে সোঁফালে কিছুমান দোকান আছে। ইয়াত আপোনালোকে পূজাৰ সামগ্ৰী ল'ব পাৰে। তাৰ বাহিৰেও বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী ইয়াত পোৱা যায়। দেৱালয়খনৰ প্ৰাথমিক নিৰ্মাণ প্ৰায় 400 বছৰ পুৰণি বুলি ধৰা হয়, যদিও ইয়াৰ ভগ্নাৱশেষ আৰু খোদাই কৰা পাথৰে 9শ শতিকাৰ চিহ্ন বহন কৰে। দেৱালয়খন অসমীয়া শৈলীৰে নিৰ্মিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা অৰ্চনা কৰা হয়। ভৈৰৱী হৈছে হিন্দু ধৰ্মৰ 10 মহাবিদ্যাৰ অন্যতম। 10 মহাবিদ্যা হ'ল দিব্যজননী পাৰ্বতী দেৱীৰ 10টি বিশেষ ৰূপৰ সমষ্টিগত নাম। তাৰে ভৈৰৱী ৰূপৰ পূজা অৰ্চনা ইয়াত কৰা হয়। এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য পোৱা নাযায়। সেই হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত। এসময়ত এক শক্তিশালী ভূমিকম্পত দেৱালয়খন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াৰ মূল গাঁথনি অলপ ঢাল খাই পৰিছিল। মন্দিৰখনৰ ব্যৱস্থাপনা চৰকাৰৰ তৰফৰ পৰা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দ্বাৰা চলোৱা হয় আৰু মন্দিৰখন তেজপুৰৰ বৰঠাকুৰ পৰিয়ালৰ অধীনত। ইয়াত এতিয়াও নিয়মিতভাৱে ছাগলী, হাঁহ, পাৰ আদি বলি দিয়া হয়। দুৰ্গা পূজা ইয়াত অতি ঐশ্বৰ্যৰে উদযাপন কৰা হয়। আজিৰ ভিডিঅ'টো ইমানেই। কেনে পালে কমেণ্টত জনাব, ভাল পালে লাইক কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াত আমি এনেধৰণৰ ঐতিহাসিক মহত্বপূৰ্ণ স্থানসমূহৰ বিষয়ে ভিডিঅ' আপলোড কৰোঁ। তেন্তে আজিলৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকক। জয় অসম।